ফ্ৰীষ্টাইল গাইজ বহুত দিন ব্লগ দিব পৰা নাই কাৰণ মোৰ মানে বহুত মানে বেমাৰ চেমাৰবোৰ চলি আছে বেমাৰৰ ছিজন এইটো একদম একদম মানে পেটৰ বিষ ভাল পালোঁ এতিয়া ধৰিছে চকুৰ এই বাওঁ চকুটো মানে একদম মেলিব নোৱাৰা মানে একদম ৰ'দত মানে মেলিব নোৱাৰোঁ আৰু মানে পানীও চকুটোৰ পৰা মানে পানী ওলাই যায় মানে যদি ৰ'দত মেলোঁ তেতিয়া চকুৰ পৰা পানী ওলাই যায় গাইজ ব'লকচোন এবাৰ চাইকেলখন চাই লওঁ চাইকেলখন ভালেই কৰা নাই এতিয়ালৈকে মানে ভাল কি মানে একদম মানে কৰাই নাই হওক এয়া ৰখক মই লাইটটো দি লওঁ গাইজ এইখন চাওক এইখন চাই গাইজ একে এনেকৈয়ে পৰি আছে চাওক গাইজ এইখন হেণ্ডেলডাল মই এতিয়া হেণ্ডেল বিচাৰিয়ে পোৱা নাই গাইজ চাব নেকি ইয়াতে সৰু লাইট এটা লগাইছিলোঁ এইটো চাওক গাইজ লাইট পুৰা একদম আন্ধাৰ পোৱা জিলিকি উঠে একদম গাইজ এখন মানে একদম চাওক পুৰা একদম ভাগা হেৰিয়তে আছে আৰু এখন একদম মই নতুন চাইকেলে কিনিম আৰু এখন বাদিলোঁ আৰু মানে এখন খালী হেণ্ডেলডাল লগাই কাৰোবাক চাগৈ বেছি দিম আৰু ধৰক গাইজ মই বস্তু এটা কিনিলোঁ আপোনালোকৰ সিহঁতৰ বস্তুটো এখন চাইকেলৰে বস্তু দেখুৱাওঁ ব'লক চাইকেলৰ একদম পুৰা বঢ়িয়া বস্তু এটা কিনিছোঁ চাব এইটো চাওক এডাল দেখিছে এডাল কি বাৰু আপোনালোকে ক'ব এডাল মই এতিয়া আপোনালোকক প্ৰথমে কৈ দিছোঁ এডাল হৈছে গাইজ ক্ৰেংক ছেট বুলি কয় এডাল চাওক বঢ়িয়া লাগিছে এডাল মানে কি কৰে গাইজ গিয়াৰ চাইকেলবোৰৰ মানে পেডেল য'ত পেডেল মাৰে পেডেল দিয়া হেৰি আছে পেডেল য'ত মাৰে মানে তাত মানে এডাল থাকে এতিয়া এই মই মানে চাইকেলখন যেতিয়া কিনিম নতুন চাইকেল এডাল লগাই ল'ম এইটো ফেৰউইলত লগাই পেলাই একদম পূৰা ফাৰ্ষ্ট গিয়াৰত লাগি যাব তেতিয়া একদম মানে উইলি মাৰিব পূৰা বঢ়িয়া হয় কিন্তু এইবোৰ মাৰিব নামাৰোঁ কাৰণ পেটৰ বেমাৰ হয় এইবোৰ পেটৰ বিষ হয় এতিয়া একদম পূৰা বঢ়িয়া বস্তু এটা আছে মোৰ তাত আৰু ফ্ৰেম এতিয়া এটা বিচাৰি আছোঁ কিন্তু ফ্ৰেম বিচাৰি পোৱা নাই এইটো এতিয়া নিজৰ জেগাত থওঁ তো এতিয়া ইয়াত থৈ দিছোঁ এতিয়া ব'লক অকণমান বাহিৰলৈ একদম ওলাই যাওঁ ব'লক আৰু গাইজ আমাৰ একদম পূৰা মানে ৰাস্তাৰ কাম আগবাঢ়ি গ'ল চাওক ৰাস্তাৰ কাম হ'লেহি চাওক পাথৰ চাথৰবোৰ পেলালে ৰঙামাটি সমান কৰিলে এতিয়া পাথৰ চাথৰবোৰ পেলালে একদম ৰাস্তা হৈ গ'ল আৰু একদম তাৰপিছতে পূৰা চাইকেল চলোৱা কথা ৰাইডত যোৱা কথা এতিয়া গাইজ ব'লক এবাৰ এই পিনৰ পৰা আহোঁ ব'লক গাইজ এনেকুৱা গৰম পৰিছে না একদম ক'তো যাব নোৱাৰি গাইজ সেইকাৰণে মই আজি এইকেইটা চাইকেলে চলোৱা নাই এইকেইদিন একদম পূৰা গৰম পৰিছে মানে আৰু গাইজ আজি উত্তৰ পূৰ্বাঞ্চলত একদম ৰেমাল নামৰ এটা মানে একদম ধুমুহা একদম প্ৰৱেশ কৰিব 28 দিনলৈ ইয়াৰ প্ৰভাৱ থাকিব গাইজ আজি মানে পূৰা বৰষুণ দিব তেতিয়া পূৰা ঠাণ্ডা লাগি যাব গোটেই পৰিৱেশ ঠাণ্ডা হৈ যাব পূৰা গৰম পৰিছে গাইজ একদম 40 ডিগ্ৰী চেলচিয়াছ মানলৈকে গৈছে গাইজ মানে 40 ডিগ্ৰী মানলৈকে গৈছে টেম্পাৰেচাৰ ইমান গৰম পৰিছে গাইজ থাকিব নোৱাৰা হৈ গৈছোঁ গাইজ এতিয়া আমি ব্লগটো গাইজ আজি এইখিনিতে খতম কৰোঁ কাৰণ আজি মই ইমান ব্লগ দিব পৰা নাই কাৰণ মোৰ চকু বেমাৰ হৈ আছে কাৰণে চকু বেমাৰ ভাল হ'লে পূৰা বঢ়িয়া ব্লগ দিম চাইকেল কিনিম নতুন চাইকেল কিনিলে পূৰা চাইকেলখন পূৰা মডিফিকেশ্যন কৰিম আৰু নতুন বস্তু কেইটামান অৰ্ডাৰ দিছোঁ আহি পাব আৰু চাইকেলৰ স্প্ৰে কেইটামান অৰ্ডাৰ দিছোঁ আহি পাব আৰু গাইজ একদম বঢ়িয়া লাগি যাব তাৰপিছত পূৰা চাইকেল আপগ্ৰেড কৰিম এতিয়া গাইজ আজিৰ কাৰণে বাই গাইজ বাই